সকলোকে মই পুনৰবাৰ মোৰ প্ৰাঞ্জুষ্টাৰী চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে দীপান্বিতাৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ দেৱালী কেনেদৰে আয়োজন কৰিছোঁ আপোনালোকক মই দেখুৱাম আৰু এইটো ৰংগোলী মই ঘৰতে বনাইছিলোঁ অলপ সৰুকে জনাই নজনাই আঁকিছোঁ সেইটো আপোনালোকক মই দেখুৱাম বাৰু ভিডিঅ'টোত আৰু এয়া হৈছে ৰিচা আৰু ঘৰটো আমি অলপমান ডেকৰেশ্যন কৰিছোঁ আৰু এইপিনে মা বহি আছে আৰু এয়া ভণ্টি মোৰ অলপ লাজ কৰিছে কি হ'বগে বাৰু দিনত মই মাটিৰ চাকিত অলপমান ৰং দিছিলোঁ তাৰে অকণমান ভিডিঅ' মই কৰি ৰাখিছিলোঁ আপোনালোকক মই দেখুৱাওঁ বুলি ভাবিলোঁ তাকে এয়া কমপ্লিট হৈ গ'ল মই এনেদৰে 5 গছ চাকি বনাইছিলোঁ ভাল হৈছে নে নাজানো কিন্তু আঁকিবলৈ যত্ন কৰিছিলোঁ অকণমান আৰু এটা ৰংগোলী বনাইছিলোঁ ৰংগোলীটো ইমান ধুনীয়া হোৱা নাই যদিও অকণমান বনাবলৈ চেষ্টা কৰিলোঁ মাটিৰ চাকি জ্বলোৱা হৈ গৈছিলে মই এনেদৰে ডেকৰেট কৰা চাকি গছ জ্বলোৱা এটা ভিডিঅ' কৰি ৰাখিলোঁ জ্বলাইছে দেই আমাৰ ইচ্ছা এফালে পালোহি আৰু ৰিচাই কি টিকেট খেলিলে লটাৰী টিকেট তাইও বহুত কিবা কিবি গিফ্ট পালে ন কি গিফ্ট পালা কৈ দিয়া আৰু তেনেকে ময়ো পালোঁ আৰু কিবা এটা ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কি কৰিব ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া আকৌ আৰু হেপী দেৱালী বাই বাই